এইটো আমাৰ ৰেডি না ৰেডি আমি ক'ত যাম এতিয়া নানি ঘৰত যাম এইটো পেকিং এফালে পেকিং ৰেডি আৰু মই এতিয়া ওলাইছো যাবলৈ আৰু আপোনালোকে চাগে যিসকলে জানে গমেই পায় মই ঘৰলৈ গৈ আছো বিয়াৰ নামত আৰু চাই থাকিব হাই এভৰিৱান এতিয়া পিছান আছে আৰু আৰাম আছে মাজতে অলপ নামিলো বোলে একাপ চাহ খাই লও আজিকালি কি হয় আগতে ইমান প্ৰবলেম নাছিলে গাড়ীত উঠাৰ পিছত মোৰ মানে ভালেই নালাগে ইমান গাটো বেয়া লাগি থাকে সেইকাৰণে ভাবিলো একাপ মাজতে চাহ খাই লও আৰু তাৰ পিছত আৰু গৈ থাকিম গুৱাহাটীৰ পৰা নগাঁও যাওঁতে বহুত টাইম নালাগে তথাপিও আজিকালি গাটো বহুত বেছি বেয়া লাগে ক'ত যাম আমাৰ ক'ত যাম নানি ঘৰত আমি এতিয়া পাইছোহি নগাঁও পামেই আৰু প্ৰায় টুল গেটটো পাইছো আৰু টুল গেটৰ এটা বৰ ডাঙৰ সমস্যা টুল গেটৰ পৰা যে গাড়ীখিনিৰ পৰা পইচা লয় সাধাৰণ মানুহখিনিৰ বহুত সমস্যা হয় এখন গাড়ী লৈ মানে গুৱাহাটী টু নগাঁও বা নগাঁৱৰ পৰা গুৱাহাটী আহিব গ'লে টুল গেটেই মানে আধাখিনি প্ৰায় 1000 rupees মান দিব লাগে এইটো কেনেকুৱা নিয়ম চৰকাৰে বনাইছে কিমান সমস্যা হৈছে মানুহৰ মানে সবৰে হয় আৰু এয়া চাওক আমানৰ উৎপাত গাড়ীত মানে তাৰ আৰম্ভ হৈছে আৰু উৎপাত তথাপিও বেছি টাইম নাই অলপ সময় আছে পামেই আৰু ইফালে গাড়ীত বস্তু ভৰ্তি বিয়া বুলি ক'লেতো কিমান বেগ সেইটো আৰু মানে এনে যদি দুটা লাগে বিয়া বুলি ক'লে আৰু দুটা এক্সট্ৰা হয় এফালে আৰু এটা আকৌ ঠাণ্ডাৰ বতৰ ঠাণ্ডাৰ দিনতো এনেই লাগে বেছি কাপোৰ আৰু এয়া আমানৰ উৎপাত আৰু এতিয়া আহি নগাঁও টাউন সোমালোহি আৰু ইমান ভাল লাগে ন সেই দিনবিলাক সৰুকালৰ সদায় মনত পৰি থাকে ইয়াতে এৰি থৈ যোৱা সময়খিনি দিনবোৰ ঠাইখিনি আৰু এয়া আমাৰ ৰাস্তাটো পালোহি এতিয়া ভাইটি ভাগিন গোটেইকেইটা আহি পায় আমাক দেখা পায় বহুত ফূৰ্তি এক্সাইটেড আৰু ঘৰতো চব আহি পায় ফেমিলিৰ মানুহখিনিও অলপ অলপ আহি পাইছে আৰু চবেই এইফালে কামতো ব্যস্ত এইয়া ইয়াতে আদা নহৰু চিলোৱা হৈ আছে আৰু এইটো আমাৰ বেটাটো কি কৰিছে বেটা এইটো তুমিও বিয়া কাম কৰি আছা হয় নেকি নহৰু খোৱা মানে